হেল্ল' ফ্ৰেণ্ডছ, ডলিজ ক্ৰিয়েশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আমলখিৰ আচাৰৰ এটি ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো সকলোৱে ভাল পাব। প্ৰথমতে মই আমলখিখিনি বইল কৰি ল'ম। মই কেৰাহী এটা গেছত গৰম হ'বলৈ ৰাখি দিছোঁ আৰু ইয়াত মই 3 কাপমান পানী দিছোঁ আৰু এতিয়া মই আমলখিকেইটা ইয়াত ঢালি দিছোঁ। আমলখিখিনি মই 7-8 মিনিটমান বইল কৰি ল'ম আৰু অকণ আমলখিকেইটাৰ ফাট মেলিলেই গম পাব যে আমলখিখিনি হৈ গৈছে। এতিয়া মই এখন ঢাকনি লগাই দিছোঁ। এতিয়া মই ঢাকনি আঁতৰালোঁ। আমলখিখিনিও ধুনীয়াকৈ সিজি গৈছে আৰু অকণ আমলখিখিনিৰ ফাট মেলিছে, গতিকে আমলখিখিনি আকৌ সিজাব নালাগে। এতিয়া এটা খৰাহীত আমলখিখিনি উলিয়াই থ'ম, তেতিয়া পানীখিনি ভালকৈ নিগৰি যাব। তাৰপিছত মই 5 মিনিটমান আমলখিখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এতিয়া আমলখিৰ গুটিখিনি ভিডিঅ'টোত দেখুওৱা ধৰণে ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু গুটিখিনি উলিওৱা হোৱাৰ পিছত ইয়াত 2 চামুচ নিমখ আৰু 1 চামুচ হালধি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। তাৰপিছত মই 2 দিন ৰ'দত শুকাবলৈ দিছোঁ। 2 দিন পিছত আমলখিখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু ইয়াতকৈ বেছি শুকাবও নালাগে। বহুত শুকুৱালে আমলখিখিনি টান হৈ যাব। এতিয়া মই আচাৰৰ বাবে মছলাখিনি প্ৰস্তুত কৰিম। আহকচোন চাওঁ মছলা মই কি ব্যৱহাৰ কৰিলোঁ। মই কেইটামান শুকান জলকীয়া লৈছোঁ, এজৱাইন 2 চামুচ, মিঠি গুটি 2 চামুচ, ধনিয়া গুটি 2 চামুচ, চফ গুটি 2 চামুচ আৰু ক'লা জিৰা 1 চামুচ। ইয়াৰ পিছত মই এটা পেন গৰম হ'বলৈ দিছোঁ আৰু ইয়াত আটাইখিনি মছলা ঢালি দিছোঁ। এতিয়া মই এইখিনি লৰাই থাকিম আৰু এইখিনি আধা ভজা হোৱাৰ পিছত 2 চামুচ বগা বেহাৰ ইয়াত দিম। মছলাখিনি আধা ভজা হৈ গ'ল আৰু এতিয়া মই ইয়াত 2 চামুচ বগা বেহাৰ এড কৰিছোঁ। এতিয়া মই এইখিনি ল' ফ্লেমত আকৌ অলপ সময় ভাজি ল'ম আৰু বেছি ভাজিবও নালাগে, বহুত বেছি ভাজিলে মছলাখিনি তিতা হৈ যাব। আৰু এতিয়া মই মিক্সিত গ্ৰাইণ্ডো কৰি ল'লোঁ। ধুনীয়াকৈ মছলাখিনি গুড়ি হৈ গৈছে। এতিয়া মই আমলখিখিনিত মছলাখিনি ঢালি দিছোঁ। 2 চামুচ জিৰা গুড়ি দিছোঁ আৰু আধা চামুচ নিমখ দিছোঁ। যিহেতু আগতে নিমখ এড কৰিছিলোঁ, সেইবাবে এতিয়া মই কমকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিমখটো চেক কৰিও ল'ব পাৰে। এতিয়া মই আগতে গৰম কৰি থোৱা তেলখিনি এড কৰিছোঁ আৰু তেলত মই 1 চামুচ পাঁচফোৰণ এড কৰিছিলোঁ। এতিয়া মই ধুনীয়াকৈ মিহলাই দিছোঁ। তেল কম হোৱা বাবে মই পিছত আকৌ তেল গৰম কৰি এড কৰিলোঁ। ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটোও টিপি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আগলৈও পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।